ভবানীপুৰ সমষ্টিৰ মহাজোঁটৰ অংশীদাৰ UDF দলৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক ফণীধৰ তালুকদাৰ বিজেপি দলত যোগদান কৰাৰ কথা চূড়ান্ত হোৱাৰ দিশে প্ৰাপ্ত খবৰ মতে অহা 31 আগষ্ট 2021 আনুষ্ঠানিকভাৱে যোগদান কৰিব। ইয়াৰ মাজতে সামাজিক মাধ্যম ফেচবুকত ভবানীপুৰ সমষ্টিলৈ সৰ্বাধিক চৰ্চিত বিষয় হৈ পৰিছে। যদি ভবানীপুৰ সমষ্টিৰ পৰা ফণীধৰ তালুকদাৰ বিজেপিত যোগদান কৰে তেন্তে ভবানীপুৰ সমষ্টিৰ নাও বৈচাৰ প্ৰাক্তন বিধায়ক তথা UDF দলৰ অন্যতম সাধাৰণ সম্পাদক মামুন ইমদাদুল হক চৌধুৰীক দলীয় সমৰ্থকসকলে ভবানীপুৰ সমষ্টিত উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ দাবী অনুৰোধ জনায়। দলীয় সমৰ্থকৰ আৱেগ UDF দলৰ হাইকমাণ্ডে কিমান গুৰুত্ব দিয়ে সেয়া সময়ত লক্ষণীয় হ'ব। ভবানীপুৰ সমষ্টিৰ সংখ্যালঘু সম্প্ৰদায় যদিও সংখ্যাগুৰু ভোটাৰেও এই উপ নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা যেন গ্ৰহণ নকৰিব তাকো নুই কৰিব নোৱাৰি। যদি তাতে মামুনৰ দৰে সুদক্ষ আৰু আদৰ্শগত ব্যক্তিজনক প্ৰক্ষেপ কৰা হয় তেন্তে সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ বিজয়ী হ'ব বুলি একাংশৰ দাবী। যোৱা বিধানসভাত মামুনৰ টিকট নোহোৱাত দলীয় সমৰ্থকৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৱেগৰ বহিঃপ্ৰকাশ পোৱা সামাজিক মাধ্যমত দেখা গৈছে। জাতি ধৰ্ম নিৰ্বিশেষে মামুন আদৰ্শগত ৰাজনীতিবিদ হিচাপে সসন্মানে নাম উচ্চাৰণ কৰে।